পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। যোৱা 10টা বছৰ নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ নেতৃত্বতে চৰকাৰ হৈছিল আৰু 5টা বছৰ মই নিজেও পাইছিলোঁ এইখন সদনৰ মজিয়াত। আৰু যোৱা 5টা বছৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ চলি গ'ল, এই চৰকাৰৰ আমলত আমি যদি বিভিন্ন দিশ খতিয়ান আমি যিটো বিচাৰ কৰি চাওঁ, যথেষ্ট এটা ভাল দিন আমি দেখিবলৈ পাইছিলোঁ। আৰু তাকে প্ৰতিফলিত কৰিছে আমাৰ মহামান্য ৰাজ্যপালৰ ভাষণত। আৰু আহি থকা 5টা বছৰৰ যি মিছন চৰকাৰৰ, সেইটো মহামান্য ৰাজ্যপালৰ ভাষণত যথেষ্টখিনি গুৰুত্ব পাইছে। তাৰ বাবে আমি যথেষ্ট আশা কৰিব পৰা এটা অৱস্থাটো দেখিবলৈ পাইছোঁ। আহি থকা দিনতো যথেষ্টখিনি ভাল এটা পৰিৱেশত আমাৰ ৰাজ্যখন দুপত আগুৱাই যোৱাটো নিশ্চিত, কোনো সন্দেহ নাই। যথেষ্ট ৰাইজৰ যোৱা 10টা বছৰৰ যি কাম কাজ তাৰ প্ৰতিফলিত হোৱাৰ কাৰণে এইবাৰ যথেষ্ট অসমবাসী ৰাইজে পুনৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যে NDA তাৰ প্ৰতি আস্থা প্ৰকাশ কৰি আজি পুনৰ বিপুল সংখ্যক বিধায়ক জিকাই পঠাই আজি শাসনত বহাইছে। নিশ্চয় অসমবাসী ৰাইজে যথেষ্টখিনি আকাংক্ষা যোৱা নিৰ্বাচনতো আস্থা প্ৰকাশ কৰিছে। কিছু যিহেতু বিশেষভাৱে আমি BTC অঞ্চলটোৰ নেতৃত্ব বহন কৰি আহিছোঁ, প্ৰতিনিধিত্ব কৰিছোঁ ৰাজনৈতিকভাৱে, কিছু সমস্যাৰ বিষয়ে এইখন সদনত মই আপোনাৰ যোগেদি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আশা ৰাখিছোঁ নিশ্চয় এইবোৰ সমস্যা আহি থকা দিনবিলাকত সমাধান হোৱাৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট অগ্ৰণী ভূমিকা ল'ব। আমাৰ জিলা 5টা হ'ল, তাৰ ভিতৰত সাব ডিভিজন হৈছে 10টা। এই সাব ডিভিজনবিলাক পূৰ্ণাংগ ৰূপ পোৱা নাই। বিশেষভাৱে কেইটামান বিভাগ অত্যন্ত প্ৰয়োজন, যিবিলাক সচৰাচৰ বেলেগ সাব ডিভিজনত আমি দেখিবলৈ পাওঁ। বিশেষকৈ বৰ্তমান সাব ডিভিজনবিলাকত জুডিচিয়েল এই বিভাগটো নাই। সাব ৰেজিষ্ট্ৰাৰ এই বিভাগটোকো আজিলৈকে হোৱা নাই। আৰু কিছু সাব ডিভিজনবিলাকত ট্ৰেজাৰী, এই ট্ৰেজাৰীও হোৱা নাই। গতিকে নিশ্চয় আহি থকা এই 5 বছৰীয়া কাৰ্যকালত এইবোৰ পূৰ্ণাংগ ৰূপ পাব। তেতিয়া নিশ্চয় এই সাব ডিভিজন এলেকাধীন জনসাধাৰণে এই সাব ডিভিজনৰ পৰা যথেষ্টখিনি ছাৰ্ভিচ পাব। সেইটো মই আপোনাৰ যোগেদি চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ। বিশেষভাৱে আৰু আমাৰ সমস্যাটো হৈছে বিভিন্ন আঁচনি এতিয়া কৰিব লাগিব। আঁচনি ৰূপায়ণ কৰিব আমাৰ বিষয়াসকল, কৰ্মচাৰীসকলে। গতিকে এই ক্ষেত্ৰত ষ্টাফ যথেষ্টখিনি আমাৰ অঞ্চলবিলাকত কম হৈ আছে। ষ্টাফৰ নাটনি সকলো ডিপাৰ্টমেণ্টতে, আজি প্ৰশাসন বিভাগতো যথেষ্ট, পুলিচ বিভাগতো যথেষ্টখিনি ষ্টাফৰ নাটনি। এই নাটনিখিনিও নিশ্চয় আহি থকা দিনত যি আমাৰ মিছন 2 লাখ চাকৰি দিয়াৰ ব্যৱস্থা, এই ব্যৱস্থাৰ মাধ্যমেদি নিশ্চয় এইখিনি ষ্টাফ পূৰণ কৰিব পাৰিব, এইটো মই আশা ৰাখিছোঁ। আৰু বহুখিনি ক'বলগীয়া আছিল, সময় শেষ হ'ল। বিশেষকৈ এটা ভীষণ সমস্যা আমাৰ দেখা দিয়া, সেইটো মই ক'ব বিচাৰিছোঁ, 1 মিনিটৰ ভিতৰত শেষ কৰিম। বিশেষকৈ আমাৰ বড়ো মিডিয়ামৰ যি টেক্সট বুক, এই টেক্সট বুকৰ সমস্যাটো এটো জটিল। আমি বেলেগ মিডিয়াম বা অসমীয়া মিডিয়ামৰ টেক্সট বুক সোনকালে ওলাই যায়। আমাৰ টেক্সট বুকটো অসমীয়া মিডিয়ামতো ওলোৱাৰ পিছতহে ট্ৰেন্সলেট কৰিবৰ কাৰণে দিয়া হয়। এই টেক্সট বুক পিছত 3 মাহ 4 মাহৰ পিছতহে বিতৰণ কৰিব পৰা অৱস্থা হয়গৈ। গতিকে সময়ত থাকোঁতে 1 বছৰৰ আগৰ পৰাই যদি সেইটো
ঠিক ঠাক কৰি পেলাই ট্ৰেন্সলেটৰ ব্যৱস্থা কৰি পেলাই টেক্সট বুক দিয়াৰ ব্যৱস্থাটো সময়মতে দিব পৰা যায় এইটো আপোনাৰ যোগেদি মই চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ ধন্যবাদ Thank you.